APSCৰ চেয়াৰমেন হিচাপে নিযুক্ত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ অজন্তা নাথ উৎফুল্লিত জন্মস্থান জামুগুৰিহাট শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ খাদৈচুক গাঁও নিবাসী ডক্টৰ অজন্তা নাথে APSCৰ চেয়াৰমেন হিচাপে নিযুক্তি লাভ কৰাত উৎফুল্লিত হৈ পৰিছে জামুগুৰিবাসী অকল জামুগুৰিবাসীয়ে নহয় সমগ্ৰ জিলাখনৰ অনুষ্ঠান প্ৰতিষ্ঠান তথা দল সংগঠন এই সাফল্যত উৎসাহিত হৈ পৰা দেখা গৈছে উল্লেখযোগ্য যে ডক্টৰ অজন্তা নাথ পূৰ্বে জামুগুৰিহাটৰ কুসুমটোলা স্থিত ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ মুৰব্বী অধ্যাপিকা আৰু অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক তথা জামুগুৰিহাটৰ বিশিষ্ট সমাজকৰ্মী তিলক নাথৰ পত্নী APSC চেয়াৰমেনৰ নিযুক্তি লাভ কৰাৰ পূৰ্বে ডক্টৰ অজন্তা নাথে APSCৰ কাৰ্যবাহী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল অজন্তা নাথৰ এই খবৰে তেওঁ শৈক্ষিক কৰ্মস্থলী জামুগুৰিহাটৰ কুসুমটোলা স্থিত ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰো শিক্ষক কৰ্মচাৰী প্ৰমুখে সমূহ ছাত্ৰ-ছাত্ৰী উৎফুল্লিত হৈ পৰা দেখা গৈছে জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট নিউজলাইন নৰ্থ ইষ্ট